ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে প্ৰথমতে মোবাইলত নিজৰ ফেচবুক পেজটো লগইন কৰি ল'ব। ফেচবুক পেজটো লগইন কৰি লোৱাৰ পিছত আপোনালোকৰ মোবাইলত এইটো ইণ্টাৰফেচ আহিব। তলৰ পিনে চাওক থ্ৰী ডট, এই থ্ৰী ডটত ক্লিক কৰিব। ওপৰত এডিট অপশ্যনত ক্লিক কৰিব। আপোনাৰ পেজটো যদি আগৰ পৰাই পেজ ছেটআপ কৰা থাকে তেন্তে ভিডিঅ'টো স্কিপ কৰিব। আৰু যদি পেজ ছেটআপ কৰা নাই তেন্তে প্ৰফাইল পিকচাৰত আপোনালোকে নিজৰ পেজৰ নামটো লগো বনাই ছেট কৰিব পাৰে। তলৰ পিনে কভাৰ ফটোত আপোনালোকে ধুনীয়াকৈ এটা কভাৰ ফটো বনাই ল'ব। যদি আপোনালোকে নিজে বনাব নোৱাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত গৈ। তলৰ পিনে আহক বায়'। এই বায়' অপশ্যনত আপোনালোকৰ কণ্টেণ্টবোৰ কেনেধৰণৰ হ'ব, ঠিক কণ্টেণ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকে বায়' লিখিব পাৰে আৰু আপোনাৰ পেজৰ উদ্দেশ্যটো ইয়াতে ধুনীয়াকৈ লিখিব পাৰে আপোনাৰ কণ্টেণ্টৰ ভাষা অনুযায়ী। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে চাওক প্ৰথমতে দিয়া আছে কেটেগৰী অপশ্যনত ক্লিক কৰিলে বহুকেইটা কেটেগৰী পাব। তাৰ ভিতৰত আপোনালোকে ডিজিটেল ক্ৰিয়েটৰ কেটেগৰীটো ছিলেক্ট কৰি ল'ব পাৰে, কাৰণ ডিজিটেল ক্ৰিয়েটৰ কেটেগৰীত বহুত ধৰণৰ ভিডিঅ' সামৰি লয়। গতিকে আপোনালোকৰ ভিডিঅ' বা কণ্টেণ্টবোৰ যিটো কেটেগৰীত পৰে সেইটো কেটেগৰী ছিলেক্ট কৰি দিব। কণ্টেক্ট ইনফৰমেশ্যনত এড ফোন নাম্বাৰ, ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দিব। এড ছাৰ্ভিচ এৰিয়া, ইয়াতে আপুনি য'ৰ পৰা কাম কৰি আছে সেই ছাৰ্ভিচ এৰিয়াটো দিব। এড হোৱাটছআপ নাম্বাৰ, ইয়াতে আপোনাৰ হোৱাটছআপ নম্বৰটো দিব। এড্ৰেছ, ইয়াতে আপোনাৰ ফুল এড্ৰেছটো দিব। ইমেইল আইডি, ইয়াতে আপোনাৰ ইমেইল আইডিটো দিব। আৰু নেক্সট অপশ্যন চাওক, ইয়াতে আপোনাৰ যদি কোনো ধৰণৰ ছ'চিয়েল লিংক আছে বা ছ'চিয়েল আইডি আছে, যেনে ইনষ্টাগ্ৰাম আইডিটো দিব। ইয়াতে আপোনাৰ ফেচবুক বেলেগ আইডি আছে আপুনি ইয়াতে দিব পাৰে। আপোনাৰ বেলেগ ইউটিউব চেনেল আছে, দুটা থাকক এটা থাকক, আপোনাৰ যিকেইটা আছে গোটেইকেইটা ইয়াতে এড কৰি দিব পাৰে। তাৰপিছত চাওক ৱাৰ্ক, এইটো আপোনাৰ ৱাৰ্ক যিটো হয় এইটো দিব। ফ্ৰেণ্ডছ, ইয়াৰ পিছত চাওক এডুকেশ্যন, আপোনাৰ যিটো এডুকেশ্যন হয় সেইটো এড কৰিব। এড ইউনিভাৰ্চিটি, ইয়াতে আপুনি কোনটো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে সেইটো ইউনিভাৰ্চিটি এড কৰি দিব। আৰু এড ছেকেণ্ডাৰী স্কুল, আপোনাৰ যিটো স্কুলৰ পৰা আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সেইটো স্কুলৰ নাম ইয়াতে উল্লেখ কৰি দিব। প্লেচ লিফ্ট, ইয়াতে আপুনি আপোনাৰ এড টাউন চিটি, আপোনাৰ চিটিটোৰ নামটো দিব। বেছিক ইনফৰমেশ্যন, এইখিনি নহ'লেও চলে। এড প্ৰনাউন্স, এড প্ৰাইচ ৰেঞ্জ, এইবিলাক নহ'লেও চলিব। আৰু এড বাৰ্থডে, আপুনি বাৰ্থডেটো এড কৰিব পাৰে। আৰু এইটো অলৱেজ অ'পেন ৰাখিব পাৰে। এইটো ছাৰ্ভিচ, আপোনাৰ কি ধৰণৰ ছাৰ্ভিচ প্ৰভাইড কৰিব সেইটো ইয়াতে উল্লেখ কৰি দিব পাৰে। আপোনাৰ জেণ্ডাৰটো ছিলেক্ট কৰি ল'ব। আপুনি লেংগুৱেজ কিমানকেইটা লেংগুৱেজ জানে গোটেইকেইটা ইয়াৰ পৰা ছিলেক্ট কৰি দিব। আদাৰ নেমছ, এড আদাৰ নেম, আপোনাৰ যদি বেলেগ কোনো নাম থাকে সেইটো ইয়াতে এড কৰি দিব পাৰে। ৰিলেশ্যনশ্বিপ, ফেমিলি মেম্বাৰ্ছ, লাইফ ইভেণ্টছ, এইবিলাক এড কৰি দিব। মিউজিক, আপুনি ভাল পোৱা মিউজিকটো ছিলেক্ট কৰিব। ডিয়াৰ ফ্ৰেণ্ডছ, এই কামখিনি কৰিলে আপোনাৰ পেজটো 100% প্ৰফেশ্যনেলি হৈ যাব। আৰু আপোনাৰ পেজত নতুন কোনো ফ্ৰেণ্ডছ যদি এড হয় তেন্তে প্ৰথমতে তেওঁ আপোনাৰ প্ৰফাইলটো চাব। গতিকে তেওঁ দেখি আপোনাৰ পেজটো প্ৰফেশ্যনেল তেওঁৰ লাগি যাব। গতিকে আপোনাৰ পেজটো তেওঁ ফ'ল' কৰি দিব। ধন্যবাদ।